হেল্ল' গাইজ, আপোনালোকৰ কি খবৰ? আৰু মোৰ খবৰ ভালে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই নীলপিয়াৰ আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো ভাল। কথা হ'ল কেনেকুৱা, আজি বহুত দিনৰ পৰা ভিডিঅ' দিম বুলি ভাবি দিব পৰা নাই, বহুত বেলেগ অসুবিধাৰ কাৰণে। আৰু কথা হ'ল কি, আজি এটা বেছি ব্লগ দিবলৈ ওলাইছোঁ, কাৰণ বহুত দিন পথাৰত যোৱা নাই আৰু পথাৰত যাওঁ, কঠীয়া থাকিলত কিমান চৰা হৈ আছে আপোনালোকক দেখাম বাৰু মই। আৰু গোটেইখিনি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু দেৰি নকৰি আপোনালোকে চাই থাকক ভিডিঅ'টি। আৰু ময়ো বেছি দেৰি নকৰি পথাৰলৈ বুলি আগবাঢ়োঁ। গাইজ, আৰু আমি এতিয়া যাওঁ অলপমান পথাৰলৈ বুলি, আৰু আপোনালোকে চাই থাকিব পথাৰত যাই কি কৰোঁ কি নকৰোঁ, আৰু কঠীয়াবিলাক কিমান দীঘল হৈছে গোটেইখিনি দেখাম আপোনালোকক, চাই থাকিব। আৰু এতিয়া আমি গৈ আছোঁ পথাৰলৈ বুলি, আৰু আপোনালোকে চাই থাকিব পাৰে এইখিনি আমি এতিয়া যাই আছোঁ এনেকৈ আমাৰ খালৰ পাৰে। আৰু বেছি দেৰি নালাগে বাৰু যাই পাওঁতে, আৰু খুব কম সময়ৰ ভিতৰতে পাম যায় আমাৰ পথাৰ। আৰু এইখন হ'ল আমাৰ অলপমান ডাঙৰে বাৰু পথাৰখন, বহুত মাটি আছে ইয়াতে। আৰু আপোনালোকে চাব পাৰিবে, এয়া ধুনীয়া এটা পৰিৱেশ। এইখন হ'ল আমাৰ পথাৰখন, আৰু এইখন আকাশখন কি ধুনীয়া হৈ আছে দেখা পাইছে আপোনালোকে। আৰু কথা হ'ল কেনেকুৱা, বৰ্তমান আমি এতিয়া এনেকৈ আছোঁ, এয়া আমাৰ কঠীয়াখিনি চাবলৈ যাম। এতিয়া ফাইনেলি আমি হেৰিত নামি গ'লোঁ, পানীত নামি গ'লোঁ, আপোনালোকে চাই থাকিব। গাইজ, আৰু আমি বৰ্তমান পথাৰলৈ আহিলোঁ, আৰু ইফালে দেখা পাইছে আপোনালোকে কঠীয়া ধুনীয়াকৈ পেৰ ৰুই আছে। আমাৰ ইফালে পেৰ ৰোৱা বুলি কয়, আৰু আমাৰ খুৰীয়ে পেৰ ৰুই আছে। আৰু আপোনালোকে চাই থাকিব, আজি খুৰীক দেখাই আছোঁ মই, ধুনীয়াকৈ পেৰ ৰুই আছে। এয়া পথাৰ নহয় বাৰু, এইখিনি আমাৰ কি বুলি কয়, খাল এটা আছিলে, খালটোৰ কাষতে অলপমান খেতি কৰে খুৰীহঁতে, সেইখিনি দেখাই আছোঁ। আৰু আপোনালোকে চাই থাকিব বৰ্তমান খুৰীক। এইফালে হ'ল এইটো খুৰী, ধুনীয়াকৈ পেৰ ৰুই আছে। এইয়া পুৰা ধুনীয়াকৈ খুৰীয়ে পেৰ ৰুই আছে, চাব পাৰে আপোনালোকে। এইখিনি বনি ধানখিনি ৰুই দিলা, আমাৰ এইফালে বনি ধান বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় কমেণ্টত জনাই দিব। এইটো খুৰী পূৰা ৰুই আছে, মায়ে কিবা কৈ আছে, আমি তাকে শুনি ৰুই আছে পূৰা। এইটো আমাৰ পথাৰখন, এইখন গোটাইখিনি দেখাই আছোঁ আপোনালোকক, চাই থাকিব। এইয়া গোটাই আমাৰ এখন পথৰ বৃহত্তৰ এখন ডাঙৰ পথাৰ, আৰু ইয়াতে প্ৰায় 30 বিঘাৰ ওপৰত মাটি আছে। আৰু চব কিছুমান মানুহ ব্যস্ত হৈ আছে কামত, আৰু কিছুমান ব্যস্ত হোৱা নাই বাৰু, সেনেকৈ চলি আছে। আৰু পথাৰৰ কাম বুলিবলৈতো বহুত থাকে, কিন্তু এইবছৰ সিমান এটা কৰিব পৰা নাই, কাৰণ পানী নাই, বতৰ বেয়া, সেইকাৰণে এনেকুৱা হৈ আছে। আৰু আপোনালোকে চাব পাৰিছে। আৰু আপোনালোকৰ ফালে ৰোৱা হৈছেনে আপোনালোকে কমেণ্টত ভালকৈ জনাব, তেতিয়াহ'লে আমিও ভাল পাম নিশ্চয়। আৰু কথা হ'ল কেনেকুৱা, সিফালে খুৰীয়ে পেৰ ৰুই আছিলে, মই দেখাই দিলোঁ বাৰু আপোনালোকক, গোটাইখিনি চাইছে বাৰু, গোটাইখিনি ধুনীয়াকৈ পেৰ ৰুই আছিলে। আৰু এতিয়া বৰ্তমান আহি পালোঁ আমাৰ কঠীয়াতলিখিনি, আৰু আপোনালোকে চাব পাৰিব যে আমাৰ কঠীয়াতলিখিনি কেনেকুৱা হৈছে, আৰু কিমান দীঘল হ'ল আপোনালোকে চাই ল'ব পাৰে। মই দেখাই আছোঁ আপোনালোকক, বেছি দেৰি নকৰি ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু আমাৰ কঠীয়াতলিত ফাইনেলি সোমালোঁ, আৰু আপোনালোকে চাই থাকিব। হেল্ল' গাইজ, এইখিনি হ'ল আমাৰ কঠীয়া, এইখিনি চৰা হৈ গ'ল, আৰু আপোনালোকে চাব পাৰিছে কঠীয়াখিনি ধুনীয়া হৈছে। আৰু বেছি দিন নাই বাৰু আমিও ৰুমে, কিন্তু বিশেষ এটা অসুবিধা, বতৰ বহুত বেয়া, বৰষুণ একো নাই, সেইকাৰণে আমি ৰুবলৈ পৰা নাই। আৰু আপোনালোকে চাব পাৰিছে কঠীয়া এনেকুৱা চৰা হৈ গৈছে পূৰা, এনে ধুনীয়া লগা হৈছে বাৰু, কঠীয়াখিনি সেউজীয়া হৈ আছে। কিন্তু কি হ'ল, আৰু কিছুমান ৰঙা পৰি গৈছে কঠীয়াবোৰ, বহুত দিন মানে পানী পোৱা নাই, সেইকাৰণে গোটেই ৰঙা পৰি গৈছে কঠীয়াখিনি। চাব পাৰে আপোনালোকে, বহুত কষ্ট পাইছে কঠীয়াখিনিয়ে। তেওঁ উপায় নাই, আৰু প্ৰকৃতিয়ে যিহেতু বৰষুণ দিয়াই নাই, গতিকে আমিনো আৰু কি কৰিম, গতিকে এনেকুৱা হৈ আছে। আৰু এইখিনি আছিলে আমাৰ কঠীয়া, আৰু চাব পাৰে আপোনালোকে, ধুনীয়াকৈ চাই লওক কঠীয়াখিনি। আৰু কিনো ক'ম, ক'বলৈ ভাষা নাই। এতিয়ালৈ আমাৰ ইয়াতে পানী হোৱা নাই, আৰু ইফালে জানে পানীৰ ব্যৱস্থা কৰিব পৰাও একো নাই, গতিকে সেইকাৰণে আমাৰ ইয়াতে পানীৰ বহুত অসুবিধা হয়, আৰু সেইকাৰণে আমি বৰ্তমান খেতি কৰিবলৈ পৰা নাই। আৰু যোৱা বছৰটো ধুনীয়া হৈছিলে, যোৱা বছৰ ধুনীয়া বৰষুণ দিলে, আৰু ইয়াতে বানপানীও হৈছিলে যোৱা বছৰ, কিন্তু এইবছৰ পানীৰ একো লক্ষণ দেখাই নাই। কালি অলপ দিছিলে, কিন্তু বেছি পানী নহ'ল, আৰু শুকাই গ'ল কঠীয়া। এতিয়া বৰ্তমানে কঠীয়া মুখা গোটেই ৰঙা পৰি গ'ল, কিন্তু তাতে খুৰীহঁতৰ ৰোৱা দেখালোঁ মই, খালৰ কাষতে আছিলে সেইখিনি, আৰু সেইকাৰণে অলপ পানী হোৱাৰ কাৰণে সিহঁতে ৰুব পাৰিলে খালৰ কাষত। আৰু আমি এতিয়ালৈ ষ্টাৰ্ট কৰা নাই বাৰু ৰুবলৈ, আপোনালোকে চাব পাৰে। এইখিনিয়ে আছিলে বাৰু ভিডিঅ'টি, আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক আহি আছে, আমাৰ নতুন ভিডিঅ' আপোনালোকে চাই থাকিব। আৰু কথা হ'ল কেনেকুৱা, আমাৰ ধুনীয়া কেইখনমান শ্বৰ্ট ফিল্ম আহি আছে, আপোনালোকে চাব।
বুলি আশা থাকিল। আগতেও আমি ধুনীয়া কেইখনমান শ্বৰ্ট ফিল্ম দিয়া আছে, আপোনালোকে সকলোৱে চাব আৰু মৰম আৰু আশীৰ্বাদ কৰিব। আৰু যদি কিবা ভুল হয় আপোনালোকে নিজৰ ভাইটি বুলি আপোনালোকে ক্ষমা কৰি দিব। আৰু ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ বাই বাই। নেক্সট ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।